তো হেল্ল' গাইজ, আজি আমাৰ ওচৰত ডান্স একাডেমীৰ মানে পাৰফৰ্মেঞ্চ আছে, তাত গৈ আছোঁ। বাকী এখন এখনকৈ গাড়ী গৈ আছে আমাৰ এনেকৈ, মানে ই ৰিক্সাৰ পৰা আমাৰ মানে ওচৰ হয় না, গতিকে ই ৰিক্সা গাড়ী কৰিছোঁ। এখন এখনকৈ গাড়ী গৈ আছে, তিনিখনমান পাৰ হৈ গ'ল আৰু দুখন আছে যাব। আৰু অংকজিত আছে মোৰ লগত, অলৰেডি জ্যোতিষণ পাৰ হৈ গৈ আছে, আমিও যাই আছোঁ। বাকী দেখাই আছোঁ কেনেকৈ কি হৈ আছে। আজি ফালি যাব ষ্টেজ, তো চাই থাকক। Shankar, are you ready? Ready to program sir. Okay. প্ৰগ্ৰামৰ কাৰণে আমি ৰেডি। একো কষ্টিউম কৰা নাই বৰ্তমান, কৰিব বেছি দিন নালাগে, আমি যিহেতুকে ল'ৰা মানুহ হয়। বাকী আমি ওচৰতে আছোঁ প্ৰগ্ৰামত। বাকী ষ্টুডেণ্টবিলাক আহি আছে, জ্যোতিষে কিবা ল'ব ৰখি আছে, মানে গৈছে অলৰেডি। আহি এতিয়া প্ৰগ্ৰামত আমি দেখাই আছোঁ মাহলটো কেনেকৈ কি হয়, তো কণ্টিনিউ চাই থাকিব। তো এইটো আমি গেটৰ এণ্ট্ৰেঞ্চত আছোঁ আৰু মানে ইয়াতে আমি ভিতৰত সোমাইছোঁ আৰু চাই ল'ম। বাকী আমাৰ গাৰ্জেনবিলাক গৈ আছে এনেকৈ কাৰ্যালয়লৈকে যাই আছে চাগে, বা গ্ৰীণ ৰুমলৈকে যাব। মই যাই আছোঁ, দেখাই আছোঁ বাকীখিনি। তো আমি আমাৰ কাৰণে গুচাব লাগিব তেতিয়াহ'লে। আহি বেছি তো মানে ইয়াতে আমি ৰুমত আগে আগে খালোঁ, এতিয়া গাড়ী এখন চাইড কৰিব লাগিব বোলে, আগতে কৰি আহোঁ ৰ'ব, তাৰপিছত দেখাইছোঁ। প্ৰতিভা আনি আছে। ইয়াতে মানে প্ৰতিমা স্থাপন কৰিব, ইয়াতে কিবা আনি আছে। ইয়াতে আমাৰ প্ৰগ্ৰেম আছে, এখন ষ্টেজ হয়, ইয়াত আমি টাইম লাগিব অলপ প্ৰগ্ৰেমৰ কাৰণে। বাকী গ্ৰীণ ৰুমলৈকে যাই থাকোঁ না কি বঙালীৰ অৱস্থা যাই থাকোঁ লাগছি।
ঘৰত যাম। প্ৰগ্ৰাম হ'ম আগত জনাই আছোঁ। তো আজি আমাৰ কমপ্লিট হৈ গ'ল। অলপ খেলি মেলি হৈছিলে, মানে কমিটিৰ অলপ সময়ৰ মানে প্ৰয়োজন হৈ গৈছিলে, মানে নাটনি হৈ গৈছিল মানে মানে গোটেইখিনি গান এটা গান কমপ্লিট নহ'লে, যিটো মোৰ গান আছিলে সেইটো মোৰ কমপ্লিট নহ'লে। বাকীখিনি অলমষ্ট হৈ গৈছে, বাকী ঠিকে হৈ গ'ল আৰু ঠিক হৈছে। জানো আৰু কিছুমান কমিটিৰ ফালৰ পৰা হয় আৰু ঠিক একো নাই, যিটো এক্সপিৰিয়েঞ্চ আছে গতিকে বিশেষকৈ আমি ক'ব নাযাওঁ আৰু হয় আৰু কিমান ক্ষেত্ৰত। এতিয়া আমি যাই আছোঁ, ইয়াৰ পৰা শলমাৰৰ পৰা ওলাইছোঁ, লগৰ যে বাইক চলাই আছে, ডাইৰেক্টলি আমি ঘৰত যাম এতিয়া। আৰু ভিডিঅ'টো আজি কিমান সমাপ্ত কৰিলোঁ, যিমানখিনি পাৰোঁ ভিডিঅ'টো দেখালোঁ। তো বাবাই লগ পাম আৰু 9 তাৰিখে মেবি 8 তাৰিখে নে 9 তাৰিখে মেবি ফাংচন এখন আছে, যিটো মই বৰ্তমানলৈকে কনফাৰ্ম কৰা নাই। অলপ আগতে কৈছিলে বাট মোৰ ইয়াত নাই। 8 তাৰিখ বা 9 তাৰিখে এদিন আৰু মোৰ প্ৰগ্ৰেম আছে, হয়তো তাত নিশ্চয় মই পাৰফৰ্মেঞ্চ কৰিম আৰু। তো বাবাই আজিলৈ ইমানে আছিলে। ভিডিঅ'টো ভাল লাগিলে মানে লাইক কৰাই দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানে আছিলে, বাবাই।